গুড মৰ্ণিং এভৰিৱান। মাজুলী ঘৰখনৰ পৰা মানে মা ঘৰৰ পৰা নিজৰ ঘৰলৈ বুলি গৈ আছোঁ। আৰু এয়া মই আপোনালোকক দেখাবলৈ ওলাইছোঁ কি জানেনে, মাজুলীৰ ঘাটৰ অকণমান পৰিৱেশ। যিসকল মাজুলীলৈ অহা নাই তেওঁলোকে চাওক, আৰু যিসকলতো আমাৰ মাজুলী তেওঁলোকৰ বাবেতো ভিডিঅ'টো নহয়েই। তেন্তে ব'লকচোন বাৰু। এয়া অফলামুখ ঘাটলৈ বুলি আহিছোঁ। ইয়াত কেইবাটাও ঘাট পায় দেই। আমি অফলামুখ ঘাটেৰে যদি যাওঁ আমাৰ বেছি সুবিধা হয়, কাৰণ মা ঘৰৰ পৰা অফলামুখ ঘাটলৈ বেছি ওচৰ। দুপৰীয়া পৰিৱেশটো সঁচাকৈ খুব ধুনীয়া লাগে। যেতিয়া সূৰ্য উদয় হয় আৰু অস্ত যায়, এই সময়খিনিত সঁচাই মধুৰ। লগতে আমি ইয়াত গৈ আছোঁ, যিহেতু আমাৰ টিকেট বুকিং হৈ আছে, অনলাইন টিকেট, সেয়ে নিশ্চিন্ত মনে গৈ আছোঁ। আৰু বৰষুণ পাইছে মাজে মাজে, আৰু বৰষুণৰ বতৰত এনেও ভালেই লাগে ক'ৰবাত গৈ, নহয়নে? মোৰ কিন্তু ভাল লাগে। একদম লক্ষ্য কৰিবলগীয়া বস্তু এটা দেখাইছোঁ দেই। এয়া দেখিছেনে? অৱশ্যে বৰষুণৰ টোপালত অলপ স্পষ্ট কম হৈছে। এইফালে দেখাইছোঁ ৰ'ব। ৰেম্পটো দেখিছে? ইয়াত যে আছে দুটা শালিকা, ধৰিব পাৰিছে চাগে? একদম ৰেম্পটোৰ আমাৰ চিকিউৰিটি গাৰ্ড দেই। ধেমালি কৰিছোঁ ৰ'ব। অৱশ্যে এটা কথা কি জানেনে? বোলে ক'ৰবাত যাত্ৰা পথত আগৰ পৰা শুনিবলৈ পাওঁ, শালিকা দেখিলে বোলে ভাল হয়নে নহয় বাৰু কথাটো? কমেণ্ট কৰি জনাবচোন। আজি তেনেহ'লে আমাৰ যাত্ৰা ভাল হ'ব, নহয় জানো? বাকী এইখন ৰূপেক্স, ইয়াত কোনো যাবলৈ ভয় নাই দেই। এইখন ডাঙৰ জাহাজ, আৰু ইয়াত ধুনীয়াকৈ ধেৰ গাড়ীও সোমাই যায়, আৰু একদম নিশ্চিন্ত মনে যাব পাৰি। বাকী আজিকালি সৰু নাৱত নোযোৱা হ'লোঁ দেই। এবাৰ মই ভয় এটা খাইছিলোঁ, মোৰ ভিডিঅ' চোৱাসকলে জানে। গতিকে সৰু নাৱত নোযোৱা হ'লোঁ, ডাঙৰ নাৱত যাওঁ নিশ্চিন্ত মনে। ঠিক আছে, আমাৰো যাত্ৰা শুভ হওক, আপোনালোকো ভালে থাকক। আকৌ নতুন এটা ভিডিঅ'ত লগ পাম দেই।